যোৱাকালি আমাৰ ঘৰৰ চোতালত এটা কেঁকুৰা ওলাইছিল। কেঁকুৰা মানে ভাল ডাঙৰ কেঁকুৰা, আৰু দেখিছিল মোৰ পত্নীয়ে। তাৰপিছত ঘৰত হুলস্থুল। এতিয়া তাক আমি ৰাখি থৈছোঁ আৰু তাৰ কাৰণে এটা ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছোঁ আমাৰ ৰুফটপত, য'ত নেকি আমি বালি পানী য'ত যি লাগে চব যোগাৰ দিম। কেঁকুৰাটো ইয়াতে আছে, কেঁকুৰাটো চাওঁ আহক। ইয়াতে আছে, কি দিব লাগে ভালকৈ নাজানো। মাছৰ খানা কেইটামান দিছোঁ, ভেজিটেবলছ দিছোঁ। পাছত চাই চিতি তাক খানা যোগাৰ কৰিব লাগিব। এতিয়া তাক ওপৰলৈ লৈ যাম আৰু ওপৰলৈ লৈ গৈ তাৰ কাৰণে এটা ঘৰ বনাম। পাৰিবা ন? বেলেগে পালে খাই থৈ দিলে, তই গম পাইছ নাই? কেঁকুৰা কিং কি ধুনীয়া দেখিবলৈ, কি বেছি ধুনীয়া। আমি ওপৰত পাই গ'লোঁ, ৰুফটপ পাই গ'লোঁ। এই আমাৰ বাজি বাইদেউ হাঁহ দেখি খাইছে ভয়। সেই মনটো ভাল লাগি গৈছে, এতিয়া ওলাবলৈ চেষ্টা কৰিছে, কিন্তু সি ইয়াতে থাকক অকণমান দেৰি, ইয়াতে অলপমান দেৰি থাকক। তাৰ কাৰণে আমি এটা বনাম ঘৰ, ধুনীয়া। ক'ত বনোৱা, কেনেকৈ বনোৱা তাকে ভাবিছোঁ। ইয়াতো বনাব পৰা যায়। কি লাগে তোৰ? কি লাগে? ইয়াতে বনাওঁ নেকি, ক'ত বনাওঁ তাকে চিন্তা কৰিছোঁ। প্লেন এটা আছে ধুনীয়াকৈ বনোৱা, য'ত নেকি বোকা মাটি পানী চব থাকিব। মই দেখুৱাম, মই কৰি আছোঁ। প্ৰচণ্ড গৰমত আমাৰ হাঁহ বাইদেউসকলে পানী খোৱাত ব্যস্ত, পানীৰ পিনে গতি নাই। পাই গ'লোঁ, ভাবি ভাবি মই প্ৰথম সৰঞ্জাম পাই গ'লোঁ। প্ৰথম সৰঞ্জাম পাই বুলি দিয়ে মই কাটিম ক'ত? আচ্ছা, আমাৰ কেঁকুৰাৰ ঘৰ হ'ব ইয়াত, একদম ফাইনেল। কেঁকুৰাৰ ঘৰ হ'ব ইয়াত। তাক দুটা বস্তু দিব লাগিব, এটা হৈছে পানী, এটা হৈছে বোকা মাটি। পানীৰ ব্যৱস্থাটো মই কৰিলোঁ, পানীৰ ব্যৱস্থা হৈ গ'ল। এনে চাওঁ, এইখিনি হ'ল। হা আয়ো কি ধৰিব, আয়ো আজু মাছৰ দানা তাৰ কাৰণে সৰু হয়, কিন্তু সি এটা এটাকে বিচাৰি বিচাৰি তাৰ হাতত যিখিনি সোমাইছিল লৈছে আৰু খাইছে। আজি দিন তোৰ নামতে উৎসৰ্গা কৰিলোঁ দেই বাবা, খাই থাক। সেইকাৰণেতো গালিটো দিয়ে যে, কিয় হাঁহৰ নিচিনা পেক পেকাই থাকো, সেইটোৱে কাৰণটো আজি বুজি পাইছোঁ। বুজিলি? পানী যোগাৰ হৈ গ'ল, এতিয়া মোক যোগাৰ কৰিব লাগিব বোকাৰ।
কেঁকুৰাৰ কাৰণে ফ্লেট বনাই আছো। ফ্লেট 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 ভাল ফ্লেট বনাইছে। কেঁকুৰা বিল্ডাৰ। কেঁকুৰা বিল্ডাৰ। বাকে সলমান খান এন্ট্রি মাৰিছে। সালমান খান বস্তু সস্তু ভাঙি পেলাই ঠিকেতো। এতিয়া যিখিনি বস্তু লাগে পানী বোকা আৰু বোকা মাটি বোকা কৰি দিম। সেইটো কৰাৰ পিছত চাৰি বেৰটো মই ভেটি দিম ইটা দি। তাৰ ওপৰত এচালা আইনা আছে, আইনাখন দি দিম। চ' ইটাৰ পাতেৰে বতাহটো পাই থাকিব আৰু কেঁকুৰাটো ওলাই যাব নোৱাৰিব আৰু ওপৰ ফালৰ পৰা আমি তাক চাব পাৰিম কি কৰি আছে। আইডিয়া এটা আৰু কি কৰিব পাৰোঁ। আৰু যদি বেছি অসুবিধা পাওঁ তাক আকৌ আমি এৰি দিম। এইটো এদিনৰ বা দুদিনৰ কাৰণে এটা এক্সপেৰিমেণ্ট টাইপৰ বস্তু, নাথিং চিৰিয়াছ। কিন্তু তাক পেক কৰাৰ ব্যৱস্থা কৰি আছোঁ। কি হয় নাজানো, কিন্তু তাক যদি দুদিনমান ৰাখি চাব পাৰি, ঘৰৰ চাই ঘূৰিব পাৰি। মনলৈ আইডিয়া এটা আহিল, কৰিছোঁ আৰু অলপ যদি কেঁকুৰাডাল ওলাই পৰিলে শেষ আৰু। হেই যিটো কথাকে ক, কেঁকুৰা মানুহে খায় নেকি? খায়তো, কিছুমানেহে খায়। ৰংটো মিলিছে নাই কেঁকুৰাৰ লগত? তুমি কিতাপ লৈ আহিলা? চাওঁ বহা তুমি। কেঁকুৰাৰ ৰংটো আচল চাওঁ। বহা তলত বহা, তলত বহা। মিলাইছ ৰংটো মিলিছে নাই? ৰংটো মিলিছে? বা কেঁকুৰাৰ কিতাপ বিচাৰি উলিয়াই লৈ আহিলা তুমি। চাওঁ দেখো বগা বগা ৰং মিলিছে। This is a full grown duck. No? জানো ছোৱালী যে কেঁকুৰাৰ কাৰণে ডুপ্লেক্স ফ্লেট বনি আছে। সাপডাল সাপ নহয় এডাল। এইটো মাইনা জন্ম হোৱাই নাই বাবু। বাছ মোটামুটি আমাৰ কেঁকুৰাৰ ডুপ্লেক্স ফ্লেটটো ৰেডি। এতিয়া ইয়াৰ ওপৰত মই এখন গ্লাছ ফিট কৰিম। গ্লাছ আহি গ'ল। গ্লাছখন বহাই দিছোঁ ধুনীয়াকৈ, আৰু বতাহো আছে ল'ব পৰাকৈ। ধুনীয়াকৈ এৰি স্পেচ আছে যথেষ্ট এইফালে। গতিকে চাওঁচোন কি হয়। এতিয়া আমি কেঁকুৰাটোক ইয়াত দিম, দেখা যাওক। আমাৰ ৰুফটপৰ নতুন সদস্য। নাম এটা দিব লাগিব ন তেখেতৰ? প্ৰথমতে পানীখিনিত দিলোঁ তেখেতক। আমি তেওঁক দিম বালি। কেঁকুৰাৰ নাম এটা দিব লাগিব নে? কেঁকুৰাৰ নামটো কি দিবা? এলিন কি দিবা কেঁকুৰাৰ নাম? কেঁকুৰাৰ নাম স্নৈ দিয়ে। এনে কি দিবা? এনে লাষ্ট টাইম।
দে অকণ ভাত কথা খাই থাকিব নাম দিছে চাওঁ এনেকৈ ধৰা মই গ্লাছখন দি দিম ওপৰত ইয়াত থৈ থাকে এনেকৈ ষ্টিল কৰি দেই ভালকৈ ধৰা সেইটো ইয়াত সেইটো খানা দিব লাগিছিল নহয় তাক খানা দিব লাগিছিল নহয় তাক খানা দিম মমি সি য'ত আছে তাৰ পৰা গ্লাছখনলৈ বহুত ডিফাৰেণ্ট গেপ আছে তাৰে উঠি মাটিখিনিলৈ যাব পাৰিব মাটিত খেলিব পাৰিব এনি বাকেটটো অকণ পানী লৈ আহা জলদি ধৰিলে তই পলাব নোৱাৰো তই অলৰেডি মই ৰেকৰ্ড কৰিলোঁ চ' ইহঁতকেইজনীৰ লগত অকণমান সময় কেঁকুৰাটোৰ লগত পাৰ কৰিলোঁ কিবা এটা বনাই দিলোঁ সি কেনেকৈ থাকে চাম এদিন দুদিন যদি দেখোঁ ঠিক আছে ৱেল এণ্ড গুড আৰু যদি দেখোঁ অকণমান কিবা খেলি মেলি চকুত ধৰা পৰে তেতিয়াহ'লে তাক ইমিডিয়েটলি নেপেলাই আকৌ মাটিত বোকা পানী বালিত এৰি দিমগৈ বাৰীত ঘৰৰ পিছফালে সেইখিনিয়ে কথা থেংক ইউ